অসমত ৰাসায়নিক সাৰ কাৰখানা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ফেক্ট এণ্ড নলেজ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোত কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ লৈ আহিছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টি চাই ভাল পাব। 1 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰাচীন নাম কি আছিল? উত্তৰটো হৈছে অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম মহিলা IAS কোন আছিল? উত্তৰটো হৈছে পাৰুল দাস। 3 নম্বৰ প্ৰশ্নটো হৈছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰটো হৈছে কৃষ্ণকান্ত সন্দিকৈ। 4 নম্বৰ প্ৰশ্নটো হৈছে, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰটো হৈছে বসন্ত দাস। 5 নম্বৰ প্ৰশ্নটো হৈছে, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি আছিল? উত্তৰটো হৈছে বনফুল, কবি যতীন্দ্ৰনাথ দুৱৰাৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? উত্তৰটো হৈছে নলিনীবালা দেৱী। 7 নম্বৰ প্ৰশ্নটো হৈছে, অসমত প্ৰাকৃতিক গেছ প্ৰকল্প কোন ঠাইত আছে? উত্তৰটো হৈছে নামৰূপ আৰু বঙাইগাঁৱত আছে। 8 নম্বৰ প্ৰশ্নটো হৈছে, অসমত ৰাসায়নিক সাৰ কাৰখানা কোন ঠাইত আছে? উত্তৰটো হৈছে নামৰূপত আছে। 9 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া প্ৰথম ৰঙীন কথাছবিখনৰ নাম কি আছিল? উত্তৰটো হৈছে ভাইটি। 10 নম্বৰ প্ৰশ্নটো হৈছে, অসমত মৰাপাটৰ কল কোন ঠাইত অৱস্থিত? উত্তৰটো হৈছে শিলঘাট।